হেল্ল', বতৰ ডাৱৰীয়া। বৰষুণ দিছে। তো ভাবিলোঁ আজি পোলাও বনাওঁ। পিছে আমি হ'লোঁ ফুকাটোৰ মানুহ, মাংস অবিহনে পোলাও খামনে? ধুনীয়াকৈ দোকানত কাটি অনা ব্ৰইলাৰ মাংসখিনি আলু বিলাহী আৰু মছলাৰ সৈতে বনাই ল'লোঁ। ইয়াৰ পিছত ভিডিঅ' বনাম বুলি নতুনকৈ কিনি অনা হকিন্সৰ কুকাৰটোতে কাজু, বাটাৰ, খিচমিচৰ সৈতে চাউলখিনি বহাই দিলোঁ। পিছে এয়া দোকানৰ পৰা অনা ইণ্ডিয়া গেট বাছমতী চাউল নহয়, ঘৰৰে খেতিৰ জহা চাউল। সেইকাৰণে ইয়াৰ সোৱাদো সুকীয়া। আৰু এয়া হৈ গ'ল আমাৰ পোলাও ৰেডি। আজিলৈ বাই বাই।